মটিভেশ্যন অসমৰ প্ৰিয় দৰ্শকবৃন্দ, খং কমাবলৈ শিকক, কাৰণ এই খঙৰ কাৰণে বহুতো সম্পৰ্ক শেষ হৈ যায়। য'ত সন্মান নাই তাত নথকাই ভাল, সেয়া কাৰোবাৰ ঘৰেই হওক অথবা কাৰোবাৰ হৃদয়। মই চেষ্টা কৰোঁ সকলো সময়তে সকলোৰে লগত ভাল ব্যৱহাৰ কৰাৰ কাৰণে। যি অগ্নিয়ে আমাক উষ্ণতা দিয়ে সেই অগ্নিয়ে আমাক জ্বলাই ছাই কৰি দিব পাৰে, সেইবুলি দুখটো অগ্নি নহয়। পুৰণি হ'লেও গছ নাকাটিবা, ফল নিদিলেও ছাঁ দিব। সেইদৰে মা বাবাৰ বয়স হ'লেও অৱহেলা নকৰিবা, টকা পইচা নিদিলেও আশীৰ্বাদ দিব। ফুল বৰ সুন্দৰ যদি সজাব জানা, জীৱন বৰ ৰঙীন যদি হাঁহিব জানা, পৃথিৱীখন বৰ ধুনীয়া যদি চাব জানা, বন্ধুত্ব বৰ আনন্দ যদি গঢ়িব জানা। জীৱনত এবাৰ মানুহ হ'বলৈ শিকক, ধন সোণ মায়ামোহৰ পৰা আঁতৰি থাকক, ক্ষমতাই মূৰত ধৰাৰ আগতেই মূৰত চেঁচা পানী ঢালক। কাৰোবাক ভাল পাবলৈ হ'লে এনেকুৱাকৈ ভাল পোৱা যে ভাগ্যই আহি নিজেই তোমালোকক মিলাই দিয়ে। মনটো প্ৰশ্ন কৰিলোঁ, তোমাৰ আপোন কোনোবাই তোমাক এৰি গ'লে তুমি কি কৰিবা? মনে ক'লে, যি আপোন তেওঁ কেতিয়াও এৰি নাযায়, আৰু যি যায় তেওঁ কেতিয়াও আপোন নহয়। যিদিনা কোনোৱে কথা দি কথা নাৰাখে সেইদিনা বুজিবা বিশ্বাস কাক বোলে। যিদিনা কোনোৱে কথা দি নাহে সেইদিনা বুজিবা অপেক্ষা কাক বোলে। যিদিনা হেৰাই যোৱা কাৰোবাক নিজৰ অজানিতেই বাৰে বাৰে মনত পৰে সেইদিনাই বুজিবা ভালপোৱা কাক বোলে। সৰুতে দেউতাৰ লগত পূজাত ঘূৰোঁতে প্ৰতিমা দেখি নাপালে দেউতাই মোক কান্ধত বহুৱাই পূজা দেখুৱাইছিল, কিন্তু তেতিয়া মই নাজানিছিলোঁ যে এজন ভগৱানৰ কান্ধত বহি আন এজন ভগৱানক দৰ্শন কৰিছোঁ। মানুহৰ মুখেই হ'ল পৃথিৱীৰ একমাত্ৰ ঠাই য'ত বিষ আৰু অমৃত একেলগে বাস কৰে। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক ভালকৈ ব্যৱহাৰ কৰিবলৈ, আৰু সময়ে শিকায় জীৱনক মূল্য দিবলৈ। ভিডিঅ'টোৰ কথাবোৰ কেনেকুৱা লাগিল অৱশ্যেই কমেণ্ট কৰি জনাব। লাইক আৰু ছাবস্ক্ৰাইব কৰি লগতে থাকক। ভালে থাকক। ধন্যবাদ।